নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেবানুজ ক্ৰিয়েটিভিটিৰ মজিয়ালৈ অন্যবোৰ ভিডিঅ'ৰ দৰে আজিও অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ আপোনালোকৰ আগত আহি উপস্থিত হৈছোঁহি বন্ধুসকল বৰ্তমান কোভিড-19ৰ আক্ৰমণৰ পাছত জনস্বাস্থ্যৰ ঠিক পাছতে আক্ৰান্ত হোৱা অন্য এটা দিশ হৈছে অৰ্থনীতি বৰ্তমান খুব বেয়াকৈ ক্ষতিগ্ৰস্ত আৰু অৰ্থনীতিৰ এনে ক্ষতিগ্ৰস্ততাৰ সুযোগ লৈ আমাৰ যিসকল নিচলা মানুহ আছিলে যিসকল মানুহে সেৱা খণ্ডৰ বা ছাৰ্ভিচ ছেক্টৰৰ বিভিন্ন ইনষ্টিটিউটত কাম কৰি আছিলে আমাৰ ছাইডতে চাওকচোন উবেৰেই হওক ওলা হওক ৰেপিড' হওক ছুইগি হওক থিয়েটাৰ ইনষ্টিটিউট হওক বিভিন্ন ধৰণৰ ইনষ্টিটিউটৰ লগত জড়িত থকা বিভিন্ন সেৱা খণ্ডৰ লগত জড়িত থকা ব্যক্তিসমূহৰ বৰ্তমান জীৱিকা নায়েই বুলি ক'ব পাৰি তেওঁলোকৰ হাতত সঞ্চয় নায়েই যিখিনি সঞ্চয় আছিলে তাৰ পৰাই তেওঁলোকে খাই বৈ চলি আছে আৰু তেওঁলোকৰ বৰ্তমান পইচাৰ খুব বেছি দৰকাৰ হৈছে কাৰণ এনেকুৱা মানুহ বৰ্তমান সমাজত বহু শ্ৰেণীৰ মানুহৰ ওচৰতে বৰ্তমান অৰ্থনৈতিক বহুত সংকটৰ অৱস্থা আহিছে আৰু এনে সংকটৰ অৱস্থাতে অৰ্থনৈতিকভাৱে বিভিন্ন ধৰণৰ লোভ দেখুৱাই প্ৰলোভন দেখুৱাই তেওঁলোকৰ পৰা ধন আগ্ৰাসন কৰি নিবৰ বাবে বিভিন্ন ধৰণৰ কোম্পানী আহি অসমত উপস্থিত হৈছে যিবিলাকৰ বিষয়ে আপোনালোকক সজাগ কৰিবৰ বাবে যিবিলাকৰ বিষয়ে আপোনালোকক জনাবৰ বাবে আজি ভিডিঅ'টো নিৰ্মাণ কৰিব ওলাইছোঁ যদি আপোনালোকে বুজি পোৱা নাই মাল্টিলেভেল মাৰ্কেটিং কি তেতিয়াহ'লে ভিডিঅ'টোৰ এই অংশটো চাই লওক না হাতত পইচা আছে নাই কাম কি যে কৰোঁ নহয় ৰ'ব চিনাকিটো কৰাই দিওঁ এইজন হৈছে কমল কাম নাইকিয়া একো কাম নাথাকিলে ছোৱালীৰ ফটোত লাইক মাৰিয়ে টাইম পাছ কৰে চাওঁচোন আহক কি কৰে পিছে যি নাই সেইবিলাক ভাবি থাকি লাভ নাই কিন্তু হাতততো মোবাইলটো আছে এই মোবাইল এটা ছোৱালী চাওঁ ৰ দুজনীমান কুমলীয়া মৰম লগা আয়ো দেহি কি যে মৰম লগা লাইক এটা দিওঁ ৰ জনম এইজন আমাৰ মেনাৰাম সভা পণ্ডিত বাকী যি পাৰক নাপাৰক ছোৱালীক কিন্তু ইনবক্সত মেছেজ কৰি ইমপ্ৰেছ কৰাত মহা এক্সপাৰ্ট কি কৰিছা এইজন আমাৰ সোণাৰাম খাৰঘৰীয়া আগতে চুৰ কৰিছিল এতিয়াও অৱশ্যে চুৰেই কৰে কিন্তু অকণমান মডাৰ্ণ ষ্টাইলত পাছে এওঁৰ উস্তাদি মৰা স্বভাৱৰ আগত সকলোৱে লাজ পাব চাওঁচোন আহক আমাৰ সোণাৰাম দেখোন কিনো কৰিবি আৰু এনেই বহি আছো গৈ আছো এই মানে কি হ'ল এই মোৰ মানুহজনী তাই তোমাৰ সেই চাকৰ নহ'লে চলিব নোৱাৰে কাম কৰা মানুহজনী নহ'লে তাই একো এটা কৰিব নোৱাৰা হ'ল মই আকৌ ৰাতিপুৱা তোমাৰ কাম কৰা মানুহজনীলৈ ফোন কৰিছোঁ তাই ভাগৰ ফোনটো নালাগে মই বোলো ৰহ কিনো হ'ল সোধো ফোনটো বেয়া হ'ল বোলে মই বোলো ৰহ মই এটা ফোন দি দিওঁ কিনো ডাঙৰ কথা টকা 10,000ৰ খেলহে ফোনটো কিনি দি দিলোঁ আৰু মই এনেই আগতেও কিমান মানুহক সহায় কৰিছোঁ তহঁতি জানো জানো কিয় নাজানিম অকণ বহি লৈ পেলাই কথা কি আছো এতিয়া তই নতুন মোবাইলটো পেকেটটো এনেকৈ দলি মাৰি দিছ মোবাইলটো ভাঙি নাথাকিব আমাৰ যে মোবাইলটো পৰিলে একেবাৰে কিডনিত মৰা হেন পাওঁ বোলো এইখিনি এটা চেৰ শুন বোলো তামোলৰ লগত পাণ তোমাৰ চাধাৰ লগত চূণ কি ক'লো বোলো তামোলৰ লগত পাণ চাধাৰ লগত চূণ ভাগিলে ভাগক দে এটা মোবাইল ফোন বেটা উস্তাদি কাৰো ওচৰত পইচা নাই তোৰহে ওচৰত ইমান পইচা নাই আৰে টকা কমাব জানিব লাগিব তোৰ ভাই এনেই হয় নি আৰু বস্তুবিলাক এনেই আৰু এই তহঁতৰ এই পিছফালে যে আছে যে এই শিলিখা গছডাল এইডাল কাটিলে মোক কবিচোন কিয় মানে কি আৰু টকাৰ আলমাৰি এটা বনাব লাগে শিলিখা কাট দিলে ভাল বুলি শুনিছোঁ সেইটো কাৰণে ক'লো বাৰু এই আমাকো দেচোন অকণমান পইচা ঘটা টিপছ জাননে পুৰণা কেপিৰ পেকেটত পানী মিহলাই খাবলগীয়া অৱস্থা মই যে কি ভুল কৰিছোঁ হ'ব মই আছোঁ নহয় তহঁতি কিয় টেনশ্যন ল'বলৈ মই মিলাই দিমতো মালটো কাইলৈ আমাৰ অফিচলৈ ওলাবি আমাৰ ছাৰে চব কথা বুজাই ক'ব তহঁতক আমাৰ অফিচত তোৰ সেই হাউচ ৱাইফ ৰিটায়াৰ্ড পাৰ্চন ষ্টুডেণ্ট এই সকলোকে আমি জব দি আছোঁ ঠিক আছে
তেতিয়াহ'লে মই আজিলৈ উঠোঁ আৰু দেই এই মানে আমাৰ এই ক্ষেত্ৰত এতিয়া সেই কনফ্লেক্স খোৱা সময় মই আকৌ এইবিলাকত দেৰি কৰাত নাই বৰ কাজিয়া কৰিব যাওঁ দিয়ক ঠিক আছে দে ঠিক আছে আমি কাইলৈ ওলাম তই যা ঠিক আছে যা তাৰ চাল চা The next day. ছাৰ সোমাব পাৰোঁনে অঁ চুনাৰাম দেখোন বহুত দিনৰ পাছত হা 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 সোমাই আহা আজি কাক চুনা লগালা ছাৰ হেৰি মোৰ লগৰ দুজন আহিছে মানে এই মোৰ নিচিনাকৈ মানে সিহঁতেও পইচা ঘটিবলৈ মন আপুনি অকণ বুজাই দিয়কচোন মাতি দিওঁনে সিহঁতক অঁ সোমাই নমস্কাৰ নমস্কাৰ ছাৰ নমস্কাৰ তোমালোক হেৰি এই চুনাৰামৰ লগৰ নেকি বহাচোন বহা দুইজন বহা বহা ঠিক আছে পাছে তোমালোকৰ নামকেইটা কোৱাচোন নমস্কাৰ ছাৰ মোৰ নাম কমল কাম নাইকিয়া মোৰ নাম ছাৰ মেনাৰাম সভা পণ্ডিত আচ্ছা বাৰু এতিয়া কোৱাচোন এইখন কি এইখন ছাৰ লাল গাড়ী ছাৰ লাল গাড়ী লাল গাড়ী ছাৰ এখন ফেৰাৰী ছাৰ গুল্লি পিক আপ গুল্লি লুকছ ঠিক আছে ফটোখন তোমালোকেও চালা ময়ো চালোঁ পিছে এতিয়া ডিফাৰেঞ্চটো কি বাৰু কোৱাচোন তোমালোকৰ বাবে এই ফটোখন হৈছে সপোন আৰু মোৰ বাবে হৈছে বাস্তৱ Extremely annoying shift later. গোটেইখিনি কথাটো তোমালোকে ধৰিব পাৰিলা এতিয়া তোমালোকে বুজি পালা কেনেদৰে ঘৰত বহি বহিয়ে তোমালোকে ফেৰাৰী লেম্বৰগিনি গাড়ীৰ মালিক হ'ব পাৰিবা মই কৈছোঁ চোতালত পচি যাবহে কোমোৰা বগাব তোমালোকৰ লেম্বৰগিনিৰ ওপৰেদি কাটি ৰক্ষা নাপাবা এতিয়া মই কৈছোঁ মাত্ৰ 1500 টকা এটা দি তোমালোক সদস্য ভৰ্তি হ'ব লাগে তাৰপাছত আৰু তোমালোকৰ বিশেষ কাম একো নাই তোমালোক দুজনে দুজনক আনিবা সেই দুজনে আকৌ দুজনক আনিব এনেদৰে চেইনডাল আমাৰ ডাঙৰ হৈ গৈ থাকিব আৰু যিমানে তলত তোমালোকৰ মেম্বাৰ বাঢ়ি গৈ থাকিব সিমানে তোমালোকৰ অলক্ষিক প্ৰৱেশ ঘটিব গতিকে তোমালোকে আৰু দেৰি কৰাৰ কথা নাই নিজেই নিজৰ মালিক হোৱা বুজিছা ডেকা ল'ৰা নিজেই নিজৰ মালিক হোৱা আজিৰ যুগত লোকৰ আণ্ডাৰত কাম কৰি লাভ নাই দেৰি নকৰিবা যোৱা সদস্য ভৰ্তি হৈ লোৱা ভিডিঅ'টোৰ আগৰ অংশত দেখুৱাৰ দৰে এনেকুৱা ধৰণৰ কোম্পানীৰ চক্ৰান্তত আপোনালোকো পৰিছে নেকি তেনেহ'লে আপোনালোক সাৱধান হওক যিবিলাক কোম্পানীয়ে আপোনালোকক এক ৰাতিৰ ভিতৰত ধনী হোৱাৰ সপোন দেখুৱায় বা বিনা কষ্টে আপোনালোকে ঘৰত বহিয়ে পইচা পাব বুলি কয় তেতিয়াহ'লে আপোনালোক কিন্তু সাৱধান হ'বৰ সময় হ'ল কাৰণ ভাৰতবৰ্ষত ইতিমধ্যে বহু এনেকুৱা ধৰণৰ কোম্পানী যি মানুহক এনেকুৱা ধৰণৰ সপোন দেখুৱাই পেলাই মানুহৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈ যাবলৈ সক্ষম হৈছে লুটি লৈ যাবলৈ সক্ষম হৈছে তেনেকুৱা ধৰণৰ কোম্পানীৰ এক্সাম্পল ছাইডত ফ্লেছ হৈ আছে আপোনালোকে চাব পাৰে ইতিমধ্যে স্পীক এছিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কোম্পানী এনেকুৱা ধৰণৰ স্কেম হৈ আহিছে গতিকে আপোনালোকক সাৱধান হ'ব হ'ল এইকেইটা মই আপোনালোকৰ আগত এক্সাম্পল দাঙি ধৰিলোঁ তাৰ লগতে আপোনালোকক ক'ম যে ইয়াৰ আইনী দিশ যে যিবিলাক মাল্টি লেভেল কোম্পানী মাৰ্কেটিং কোম্পানী ভাৰতবৰ্ষত লিগেল হয় তাৰ কাৰণে কি ধৰণৰ আইন আছে বা কি ক্ষেত্ৰত এইবিলাক লিগেল নহয় বা ইলিগেল হয় সেইখিনি কথা ক'ম আৰু তাৰ লগতে মাল্টি লেভেল মাৰ্কেটিঙৰ কিবিলাক কোম্পানী কিহৰ কাৰণে ইয়াৰ প্ৰধান ডিছএডভান্টেজ কি সেই কথাও আপোনালোকক জনাবলৈ যত্ন কৰিম ভাৰতবৰ্ষত দুখন আইন আছে প্ৰথমখন আইনৰ নাম হৈছে মানি চাৰ্কুলেশ্যন স্কিম বেনিং এক্ট 1978 আৰু তাৰ পাছৰখন হৈছে ডাইৰেক্ট চেলিং গাইডলাইন 2016 এণ্ড প্ৰাইজ চিট এণ্ড মানি চাৰ্কুলেশ্যন স্কিম বেনিং এক্ট 1978 এই দুখন আইনৰ অধীনতে ডাইৰেক্ট চেলিং কোম্পানীৰ ক্ষেত্ৰত যিবিলাক কোম্পানীয়ে কোনো ধৰণৰ ছাৰ্ভিচ বা প্ৰডাক্ট ট্ৰেড নকৰাকৈ ভাৰতবৰ্ষত ডাইৰেক্ট চেলিং বিজনেছ কৰে মই আপোনালোকক পুনৰ কৈছোঁ যিবিলাক কোম্পানীয়ে কোনো ধৰণৰ ছাৰ্ভিচ নিদিয়ে বা কোনো ধৰণৰ প্ৰডাক্ট বা বস্তু নেবেচাকৈ ডাইৰেক্ট চেলিঙৰ অন্তৰ্ভুক্ত হয় সেইবিলাক কোম্পানী ভাৰতবৰ্ষত বিজনেছ কৰিবৰ কাৰণে অনুজ্ঞাপত্ৰ নাথাকে তাৰ পাছৰ দিশটো হৈছে যে পিৰামিড স্কিম এইকেইখন আইন যদি আপোনালোকে ডাউনলোড কৰি পেলাই পঢ়িবলৈ যত্ন কৰে মই স্ক্ৰীনত আপোনালোকক ফ্লেছ কৰি দেখুৱাই দিছোঁ যিটো পিৰামিড স্কিম বুলি কোৱা হয় পিৰামিড স্কিমৰ এটা ডিছএডভান্টেজ আছে ইয়াৰ আণ্ডাৰত কি কৰা হয় আপোনালোকে দেখা ধৰণে প্ৰথম লেভেলত এজন মানুহ থাকিব তাৰ আণ্ডাৰত আকৌ দুজন মানুহ হ'ব সেই দুজনৰ আণ্ডাৰত আকৌ দুজন মানুহ হ'ব এনেদৰে কোম্পানীটোৰ ষ্ট্ৰাকচাৰটো এটা পিৰামিডৰ দৰে হৈ পৰে গতিকে এনেধৰণৰ পিৰামিড স্কিম বা পিৰামিড লেভেলৰ যিবিলাক বিজনেছ স্কিম আহে যিবিলাকে কোনো ধৰণৰ প্ৰডাক্ট বা ছাৰ্ভিচ ট্ৰেড নকৰে সেইবিলাক কোম্পানী ভাৰতবৰ্ষত
অৰ্থত ইলিগেল হয় তাৰ লগতে এটা কথা কওঁ যে যিটো লাষ্ট ষ্টেজ থাকিব যিটো লাষ্ট ষ্টেজ দেখা পাব আপোনালোকে এই লাষ্ট ষ্টেজৰ মানুহখিনিয়ে কাৰ লগত ট্ৰেডিং কৰিব নোৱাৰা হৈ যায় যে সকলো বস্তুৰে এটা লিমিটেশ্যন আছে এটা তাৰ স্কোপ আছে সেই স্কোপটোৰ বাহিৰত যেতিয়া গুচি যাব তাৰ পাছত যিখিনি বৃহৎ সংখ্যক তলৰ লেভেলত যিখিনি মাৰ্কেট মানুহ ৰৈ যাব যিখিনি কাষ্টমাৰ ৰৈ যাব তেওঁলোকে কাকো স্কিম বেচিব নোৱাৰা হ'ব ফলত চেইনডাল তাতে ফচি যাব আৰু তাৰ পৰা প্ৰডাক্টিভিটি কোনো নোলোৱা হ'ব এইটোৱে হৈছে মাল্টি লেভেল মাৰ্কেটিঙৰ প্ৰধান ডিসএডভান্টেজ যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ আপোনাৰ মোৰ দৰে বহুজন মানুহ এনেকুৱা ধৰণৰ মাল্টি লেভেল মাৰ্কেটিঙৰ ক্ষেত্ৰত গৈ পেলাই তেওঁলোকে লোকচানৰ সন্মুখীন হ'ব পাৰে ঠগ বা প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে গতিকে সকলোৰে হিতাৰ্থে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ইমানতে সামৰিছোঁ জয় অসম